নমস্কাৰ আহক ৰাইজ আগন্তুক ২৬ এপ্ৰিল তাৰিখে আপোনালোক সকলো সদলবলে ওলাই আহক আৰু আপোনালোকৰ বহুমূলীয়া ভোটাধিকাৰ সাব্যস্ত কৰি এখন সুস্থ সবল গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ অংশীদাৰ হওক। পালেহি নিৰ্বাচন সজাগ হোৱাহে জনগণ চহৰ নগৰ গাঁও সামৰি ভোটদান সকলোৱে কৰাহি খুৰী দেউ পেহী দেউ বাইদেউ নবৌ ভোটদান আমাৰ অধিকাৰ দদাই দেউ পেহা দেউ ভিন দেউ ককাই দেউ ভোটদান আমাৰ অধিকাৰ কাণে কাণ বাগৰাই খবৰ দিয়া বিলাই তুমিও সজাগ হোৱা মোৰ ভাই আকৌ 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 পালেহি নিৰ্বাচন সজাগ হোৱাহে জনগণ চহৰ নগৰ গাঁও সামৰি ভোটদান সকলোৱে কৰাহি গণতান্ত্ৰিক ব্যৱস্থা সকলোৱে মানিবা যোগ্যজনক বাচিবা বিবেকেৰে ভোট দিবা এই জনগণ আহিব ভোটদান কৰিব চৰকাৰ হ'ব গঠন জনগণ আহিব EVM টিপিব চৰকাৰ হ'ব গঠন কাণে কাণ বাগৰাই খবৰ দিয়া বিলাই তুমিও সজাগ হোৱা মোৰ ভাই আকৌ 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 পালেহি নিৰ্বাচন সজাগ হোৱাহে জনগণ চহৰ নগৰ গাঁও সামৰি ভোটদান সকলোৱে কৰাহি আকৌ পালেহি নিৰ্বাচন সজাগ হোৱাহে জনগণ চহৰ নগৰ গাঁও সামৰি ভোটদান সকলোৱে কৰাহি খুৰী দেউ পেহী দেউ বাইদেউ নবৌ ভোটদান আমাৰ অধিকাৰ দদাই দেউ পেহা দেউ ভিন দেউ ককাই দেউ ভোটদান আমাৰ অধিকাৰ কাণে কাণ বাগৰাই খবৰ দিয়া বিলাই তুমিও সজাগ হোৱা মোৰ ভাই আকৌ 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 পালেহি নিৰ্বাচন সজাগ হোৱাহে